এজন আছিল ৰজা, এজনী আছিল ৰাণী। ঠিকেই চলি আছিলে, মাজতে পৰিয়ালৰ অসুবিধা আৰু শেষ কাহিনী। নমস্কাৰ মিত্ৰ আৰু মিত্ৰাণীসকল, ইহঁতৰ মটিভেশ্যন দিয়াৰ ইমানে দৌৰা দৌৰি যে মানে 10 ছেকেণ্ডত ৰাজা ৰাণীৰ কাহিনীয়ে খতম কৰি দিলে। আৰে ভাই, ৰাজা ৰাণীৰে যদি পৰিয়ালত যদি প্ৰব্লেম হ'ব লাগে, আমিতো জিন্দগীবোৰ বৰলা হৈয়ে থাকিম। মানে সলমান খানে আমাৰ গুৰু। আৰু ইয়াৰ কাহিনীটো এনেকুৱা ধৰণৰ আছিল, আমাক যে সৰুতে যে আটা আইতাহঁতে শুনাইছিল যে সাধু কথাবোৰ যে এক আছিল বুঢ়া বুঢ়ী, নাছিল সিহঁতৰ ল'ৰা লৰি, বুঢ়া বুঢ়ী মৰি গ'ল, সাধু কথা শেষ হ'ল। বাই বাই, টাটা, গুড বাই, গয়া না না না। তেতিয়াহ'লে বলক ৰেপটেইলছ অফ আছামৰ অমাননীয় সভাপতি ইংক এডিক্টেটৰ বিনা চাৰ্ফ এক্সেলত ধুলাই প্ৰাৰম্ভ কৰোঁ। ঐ, এতিয়াতো আপোন কৰি ল, সকলোৱে এৰি গ'ল তোৰ বুলি ভাবি। তাইৰ বুলি ভাবি যে তোমাৰ পৰা সকলো আঁতৰি গ'ল, তাই কি মানে ফুলন দেৱী আছিলে নেকি? আৰু ৰবা, সকলো আঁতৰি গ'ল মানে কেইটা অপশ্যন ৰাখিছা, কেইটা? আৰু এজন ছোৱালীৰ কাৰণে যদি সকলোৱে মোক এৰি থৈয়ে যায়, নালাগে এনেকুৱা ভাল পোৱা, নালাগে এনেকুৱা ছোৱালী ভাই। তাত কৰি সদৌ অসম বৰলা সন্থাৰ প্ৰেচিডেণ্ট হৈ থকাটোৱে মই বেটাৰ বুলি ভাবোঁ। সকলো আঁতৰি গৈ আছে মোৰ পৰা, ভাবিছোঁ সঁচা ক'বলৈ এৰিয়ে দিওঁ। সঁচা কথা কোৱা এৰিব নালাগে ভাইটি। নিজৰ দেহাটোত এই বাহিৰা বহি যে থাকে, আমাৰ স্কুলত পঢ়োতে কলেজত পঢ়োতে বাহিৰা বহীৰ দৰে যি টি আঁকা বাদ দিয়া, আৰু এই নকল কৰা বেঞ্চিখনৰ দৰে মানে নিজৰ দেহটোত যি টি লিখা বাদ দিয়া, আৰু এই যে মটিভেশ্যনবিলাক যে দি থকা আল্টু ফাল্টু মটিভেশ্যন, এইবিলাক বাদ দিয়া। চাবা, যিসকল গুচি গৈছে ন, তোমাৰ পৰা আঁতৰি গৈছে, সেইসকল নিজে ৰিটাৰ্ণ আহি যাব। My name is Steve. I'm a good boy. সঁচা কথা কওকচোন আপোনালোকে, হয় না তাত দেহাটো বাহিৰা বহীৰ দৰে? আৰু এটা বস্তু, এই এনেকৈ দি পেলাই মানে কাপোৰ চাপোৰ চেঞ্জ হৈ যাৱা, কিবা হৈ যাৱা, এই নিঞ্জা টেকনিকটো মানে নবিতাকো এই ডৰেমনে দিয়া নাছিল। এই টিকটকাৰ আৰু এই ৰিলছ কৰাবোৰে কেনেকৈ পালে? इलाका अपन का, कानून अपन का, काट डालेगा। এই ডাইনাছৰৰ যুগৰ বুঢ়াটোৱেও নিজকে ডেকা দেখাবৰ কাৰণে চুলি তুলি কলা কৰি লৈছে। আৰু আমাৰ এই ইংক এডিক্টেডে মানে চুইট 16 বয়সতে মানে ই কিহৰ মানে চুলি পকাই লৈছে, মানে নিমখ চিমখ লাগিয়ে পকছে না নিজে পকাই লৈছে গম নাপাওঁ। আৰু এই মক্কেলজনে যি টি ভিডিঅ' বনাই পেলাই, যি টি মটিভেশ্যন দি পেলাই, চুলি তুলি বগা কৰি পেলাই, টেটু চেটু বনাই পেলাই, তাৰ 60,000ৰ ওপৰত ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ আছে। कौन है? कहाँ से आते हैं? আৰু আমাৰ অসমৰে গোৱালপাৰাত যে আদিল হুছেইন যে আছে, লাইফ অফ পাইন নিচিনা ফিল্মত কাম কৰিছে, তেওঁত কৰি এই মক্কেলজনৰ ফলোৱাৰ্ছ বেছি আছে। আনকি দিগন্ত হাজৰিকা এই মহেঞ্জোদাৰো ফিল্মখনত যিজনে কাম কৰিছিল, তেওঁৰো এই মক্কেলজনতকৈ মানে 60,000তকৈ কম ফলোৱাৰ্ছ আছে। আৰু সেই মক্কেল একচুৱেলি আমাৰ কাৰণে হয়। আৰু আপোনালোকে এইটো নাভাবিব যে মই হিংসা কৰিছোঁ। মোৰ বেয়া এইটো কাৰণত লাগিছে, কাৰণ আদিল হুছেইন বা দিগন্ত হাজৰিকা সিহঁত আচলতে অসম ৰত্ন হয়, এইজন নহয়। ফলৰ অসমীয়া অৰ্থ অনুসৰণ হয়। আৰু আপোনালোকে যদি এনেকুৱা এজন ব্যক্তিক অনুসৰণ কৰে, তেতিয়াহ'লে মোৰ ক'ব লগা একো নাই। আৰু এইবোৰ কোৱাৰ বাবে যদি মই বেয়া, তেতিয়াহ'লে সঁচাকৈ মই বেয়া, বহুত বেয়া। আৰু অনুসৰণ যদি কৰে, অলপ চাই চিন্তি কৰক না। যদি আপোনালোকে এক্টিং চাই ভাল পায়, তেতিয়াহ'লে এই আদিল হুছেইন, দিগন্ত হাজৰিকাৰ দৰে ব্যক্তিক কৰক, এনেকুৱা মক্কেলবোৰক নকৰিব। আৰু যদি কৰি থাকে, সিহঁতৰ উৎসাহ বাঢ়িয়ে থাকিব। আৰু মই এই মক্কেলজনৰ ভিডিঅ' মানে পাব্লিছ কৰি পেলাই এডভাৰটাইজমেণ্ট কৰি আছোঁ বুলি নাভাবিব। নিউজতো ধৰ্ষণকাৰী বা হত্যাকাৰীৰ ফটো দেখায়, অকল এই কাৰণে দেখায় যাতে আপোনালোকে সুৰক্ষিত থাকে। আৰু ময়ো সেইকাৰণেই দেখাইছোঁ। তোমাৰ লগত যিমান দিন কটাইছিলোঁ, জীৱনটো যদি সিমানেই হ'লহেঁতেন। তেতিয়াহ'লে বহুত ভাল হ'লেহেঁতেন, কাৰণ অসমত ইমানবোৰ ৰেপটাইলত জন্মও নহ'লেহেঁতেন। আৰু দিনটো মাইনা, অনুভৱীয়া, চুলি লাল কৰি পেলাই এই য'ত ত'ত কিবা কিবি টেটু বনাই পেলাই, টেটু বনোৱা বেয়া নাপাওঁ, টেটু মোৰ গাতো আছে, এইটো চাই লোৱা, টেটু মোৰো আছে, কিন্তু সন্মানত টেটু বনাইছোঁ, মা বনাইছোঁ, গোটেই দেহাটোত মানে বাহিৰা বহীৰ দৰে আঁকা নাই। আৰু এই দিনটো মানে মাইনা, অমুক তমুক মানে ভাল পোৱাৰ ওপৰতে চায়েৰি মাৰি থকা নাই। আৰু তাইৰ লগত কটোৱা দিনকেইটাৰ সমান যদি তোমাৰ জীৱনটো হ'লেহেঁতেন, তেতিয়াহ'লে মেট্ৰিক পাছ নকৰোঁতে ৰাম নাম সত্য হ'লেহেঁতেন। বচপন কা প্যাৰ কো দেখাব আহিছে। ओ विशाल, সঁচা ভাল পোৱা কিনো? প্ৰথমে পাবলৈতো দিয়া, তাৰপিছত কম। আচ্ছা, কেছটো এইটোৱে, নিজে সঁচা ভাল পোৱা পোৱাই নাই আজিলৈকে, আৰু গোটেই দুনিয়াখনক মানে মটিভেশ্যন বিলাই ফুৰিছা ভাল পোৱাৰ নামত।
আৰু নামটো কি বিশাল, কিন্তু এইটো দেখোন চুৰু হতেই খতম। চাইছে টেটু বনাইছে, টেটু আৰ্টিষ্টেও কিন্তু পুৰা হাদ্দিতে ডাইৰেক্ট এই যে পিনটো যে বনাই যায় সেই পিনটো ডাইৰেক্ট হাদ্দিতে লাগছে কিজানি। মৰমত দিয়া নামবোৰ ৰৈ যায়, হেৰাই যায় মাথো সেই বিশেষ নামটোৰে মাতা মানুহজনীহে। সেইকাৰণে ভাল পাই থাকাতে বাবু চনা, যাদু টনা এইবিলাক কৈ মাতব নাংগে। এই লিভাৰ, কিডনী, চকু, হাৰ্ট এইবিলাক কৈ নামাতাই ভাল। ঘৰৰ মানুহে দিছে না ইমান টকা খৰচ কৰি, গণনা কৰি পেলাই, ৰাশি ফলন মিলাই পেলাই, কুস্তি মতে নাম দিছে, সেইটো নামে দিয়ে নামাকৰণ কৰিব লাগে। আপোনাৰ লগত যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্ৰথমতে কওঁ ইউটিউবত ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰ কিন্তু কৰিব, শ্বেয়াৰ কৰিলে ভাল লাগে আৰু মানে ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। গতিকে শ্বেয়াৰটো একদম মাষ্ট বি কৰিবই কৰিব। আৰু এটা কথা কমেণ্টত জনাবচোন, আপোনালোকে নিজৰ গাৰ্লফ্ৰেণ্ডক বা বয়ফ্ৰেণ্ডক কি বুলি মাতে? বাবু চনা, যাদু টনা, কলজা লিভাৰ কি বুলি মাতে জনাবচোন। তেতিয়াহ'লে আজিলৈ ইমানেই। ৰাম ৰাম, খুদা হাফিজ। বাছ এটাই কথা কওঁ, নিজৰ আশীৰ্বাদত মনত ৰাখিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।